নমস্কাৰ বন্ধুসকল, মোৰ এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মোৰ এটা প্ৰব্লেম হৈছে, মানে CRD হৈছে। আজি পোৱালিৰ 9 দিন হৈছে টোটেল। কিহৰ কাৰণে হৈছে নাজানো, মানে কি মানুহে কয় মানে কি ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত আহিলে চৰ্দি থকা বা কাহ থাকিলে সোমাব নালাগে, ইটো নালাগে সিটো নালাগে। মই এইফালে বিশ্বাস কৰা নাছিলোঁ, কাৰণ মই এটা নিউ ফাৰ্মাৰ ন। ময়ো নাজানিছিলোঁ। মই এতিয়া ফাৰ্মত মোৰ চৰ্দি গায়ে মই সোমালোঁ কৰিলোঁ, এতিয়া মানে ব্ৰইলাৰ CRD হৈছে। তো বহুত ইউটিউব চেনেলত মই ভিডিঅ' চালোঁ, বাট মানে কি চাইছোঁ, ঔষধ পাতি খোৱা চাইছোঁ, কিন্তু কাম কৰা নাই। আৰু যোনবিলাক অল্ড ফাৰ্মাৰ যোনে ভিডিঅ'বিলাক যদি মোৰ এই ভিডিঅ'টো পায়, তে কমেণ্ট কৰি জনাবচোন, মানে কি খোৱালে ভাল হয়। অসমীয়া ঔষধ বা পেকেটিং ঔষধ বা যি নহওক, মানে ভাল হ'ব লাগে। বেছি হোৱা নাই CRD, আজি মৰ্ণিঙৰ পৰা ষ্টাৰ্ট হৈছে চাগে। তো প্লিজ জানিলে মোক কমেণ্ট এটা কৰি দিব। আৰু কিনো ক'ম, মোৰ নিউ ফাৰ্মাৰ। আৰু মানে কি ৱেট বঢ়োৱা কিছুমান টিক্স, কেনেকৈ কি কৰিব লাগিব, কি মেডিচিন খুৱাব লাগিব, পাৰিলে সকলোখিনি জনাবলৈ আপোনালোকে চেষ্টা কৰিব। আৰু ময়ো যিমানখিনি